নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ মাজত লৈ আছে এটা মজা ভিডিঅ', যোনটো ভিডিঅ' যদি আপোনালোকক ক'ম যে আপোনালোকৰ নিজৰ নামটোৰ নিচিনা মানে নামটো কৈ পেলাই এটা ৰিংটন কেনেদৰে ছেটআপ কৰিব পাৰে, ৰিংটন কেনেদৰে বনাব পাৰিব ন। সেইটো ফিচাৰ আছে, আপোনালোকে জানে হয়তো সেইটো ফিচাৰ আইফোনত পোৱা যায়, কিন্তু আপোনালোকে এণ্ড্ৰইড মোবাইলটো আজি সেইটো ফিচাৰ মই আপোনালোকক আজি দেখাই দিম। গতিকে প্ৰথমতে এটা ৰিংটন শুনি লওঁ আহকচোন কেনেকুৱা ধৰণৰ বাজিব। প্ৰথমতে চাউণ্ডটো কমাই দিছোঁ, বহুত ডাঙৰকৈ বাজে। Homoina, someone is calling you. মজা ন শুনিবলৈ। আৰু এটা শুনি Porikshit, someone is calling you. আপোনালোকৰ মোবাইলৰ ব্ৰেণ্ড অনুযায়ী আপোনালোকৰ ৰিংটনটো চিলেক্ট কৰিব পাৰিব। মই এইটো MI মানে চাউমিৰ মই চিলেক্ট কৰি দিছোঁ। এইটো কাৰণে কোনো ধৰণৰ এপ প্ৰয়োজন নহয়, আপোনাৰ মোবাইলতে হ'ব। মই আপোনালোকক দেখাই দিছোঁ। প্ৰথমতে আপোনালোক কম্পিউটাৰত থকা যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। মই ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি আপোনালোকক দেখাই দিছোঁ। মই প্ৰথমতে মোবাইলত আপোনালোকক ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি দেখাই দিম। মই মোৰ ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি লৈছোঁ। তাৰপিছত আপোনালোকে ইয়াত চাৰ্চ কৰিব FDMR, নহ'লে মোৰ ডেছক্ৰিপশ্যনত গৈ আপোনালোকে লিংকটো পাই যাব। FDMR আপোনালোকে লিংকটো ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিছে FDMR TDMR নেম লিংকটো, তাত আপোনালোকে ক্লিক কৰিব। মোৰ লিংকটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াত ডাইৰেক্ট সোমাই যাব। তাৰপিছত আপোনালোকে ইয়াত চিলেক্ট কৰিব, এইটো দেখিছে ন নেম ৰিংটন মেকাৰ, তাত আপোনালোকে ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছত আপোনালোকে এনেকৈ এখন পেজ কৰিব। তাৰপিছত আপোনালোকে লেংগুৱেজটো চিলেক্ট কৰিব। মই ইংলিছত চিলেক্ট কৰিম। তাৰপিছত আপোনালোকে মোবাইলৰ লেংগুৱেজটো চিলেক্ট কৰি ল'ব। মই কি চিলেক্ট কৰিম বাৰু, মই কি চিলেক্ট কৰিম গুগলটো চিলেক্ট কৰি দিম। তাৰপিছত আপোনালোকে নামটো চিলেক্ট কৰিব। নামটো কি দিম, মই প্ৰদীপ দি দিছোঁ, দি দিছোঁ। তাৰপিছত আপোনালোকে ইয়াত এইটো পিক আপ দ্য ফোন, চ'মান ইজ কলিং ইয়াৰ ফোন ইজ ৰিংগিং দিছে। আপোনালোকে ক্ৰিয়েটটো ক্লিক কৰি দিছে। চ' অকণমান দেৰি পিছত আপোনালোকৰ আহি যাব ৰিংটনটো। এনেদৰে আপোনালোকে প্ৰথমতে ৰিংটনটো এবাৰ শুনি ল'ব। Product, your phone is ringing. Product, your phone is ringing. তাৰপিছত আপোনালোকে ডাউনলোড অপশ্যনটো ক্লিক কৰি এইটো ডাউনলোড কৰিব পাৰিব। ডাউনলোড কৰাৰ পিছত আপোনালোকৰ মেমৰি বা ফুল মেমৰি তাত আপোনালোকৰ গুচি যাব। তাৰপাছত আপোনালোকে তাৰ পৰা ৰিংটন হিচাপে এইটো ছেটআপ কৰিব পাৰিব। হয়নে এটা মজাদাৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এইটো এবাৰ নিশ্চয় ট্ৰাই কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব।